हेलो फ्रेंड, আজি ওলালো বেলি ভিউ চাবলৈ বুলি। এয়া যে লগত দেখিছে মোৰ দাদা হয়। দুইটাই ফোনত বিজি হৈ থাকোতেই লগত যোৱা মোৰ ভণ্টিয়ে পিছফালৰ পৰা আমাক ভিডিঅ' কৰি ৰাখিছিল। ইমান যে ধুনীয়া আছিল পৰিৱেশটো। নাৰিকল গছকেইজোপাৰ সৈতে আকাশখনত ডাৱৰবোৰ যে ইমান ধুনীয়া লাগিছিল। এয়া আকৌ পিছফালৰ পৰা এবাৰ দাদাই কৰিলে ভিডিঅ'। আমি পিছে গম পোৱা নাছিলোঁ সি ভিডিঅ' কৰিছে বুলি, পিছতহে গম পালোঁ। ইমান ধুনীয়া পৰিৱেশ, ফটো কেইখনমানো নুঠাকৈ থাকিব পাৰিনে সেই বুলি বাইকখনৰ ওপৰতে উঠি ল'লোঁ। পিছে ৰ'দটোহে ইমান চোকা, খাই পেলাম যেন কৰিছে পিছে। কিন্তু এইটো টাইমত নাহিলে যে আকৌ ছানছেটৰ মজাটো ল'ব নোৱাৰিম, সেইকাৰণে অলপ সোনকালেই আহিছিলোঁ। এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য বাৰে বাৰে যেন উপভোগ কৰিও হেঁপাহ নপলায়, ইমান যেন ভাল লাগিছে। তাৰপিছতে দাদাই চিপছ আৰু ক'ল্ড ড্ৰিংকছ আনিলে। পৰিৱেশটো উপভোগ কৰি কৰি আমি সেইবোৰৰো সোৱাদ ল'লোঁ। খাই থকাৰ মাজতে দুইটাই ধুনীয়া প'জ এটা দিলোঁ। ইহঁতক পিছে পিছফালৰ পৰা দেখাইহে দিলোঁ দেই, এই দুইজনী মোৰ ভণ্টিয়ে হয়। ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, সঁচাই বৰ মনোমোহা। কি নাই ইয়াত, নদী, পাহাৰ, ডাৱৰ, গছ-গছনিৰ পৰা ধৰি সূৰ্যাস্তলৈকে সকলো উপভোগ কৰিব পাৰিলোঁ আজিৰ আবেলিটোত। এয়া পিছে কেইখনমান ফটোও মাৰিলোঁ। এয়া দেখিছেনে, সন্ধিয়াৰ টাইমত ইমান ধুনীয়া লাগিছিলে নদীখনক। এনেকৈ সময়খিনি উপভোগ কৰি থাকোঁতে হাঁহি ধেমালিৰ মাজেৰে সময়কণ কেতিয়াও গমেই নাপালোঁ। পিছে আহিলে নহয় সেই সময়তে বৰষুণ যাক, বৰষুণত তিতাৰ সুবিধাকণো ল'লোঁ। এয়া বৰষুণত তিতাৰ পিছৰ অৱস্থা। তাৰপিছত বোলো নহয়, ঘৰলৈ উভতাই ভাল হ'ব, সেই বুলি উঠি দিলোঁ ৰিক্সা এখনত ধুনীয়াকৈ। তাৰপিছত গৈ পালোঁ দীঘলী পুখুৰী, আৰু দীঘলী পুখুৰী পাৰত ঠাণ্ডা বতৰত ম'ম' নোখোৱাকৈনো যাব পাৰিনে। এয়া ম'ম' আৰু জুচৰ সোৱাদ লৈ আমি ঘৰমুৱা হ'লোঁ। আজিলৈ বাই বাই দেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'। ধন্যবাদ।